মই প্ৰাইম 24 হেডলাইনছলৈ স্বাগতম জনালোঁ। এইখিনি সময়ত মই ডিমু আৰু দীপাৰ মাজত এখন ট্ৰাকে গিৰি থকাটো আমি নিশ্চয় আপোনালোকে দেখিছে। এখন ট্ৰাকে কেনেকৈ ধৰণৰ গিৰিলে তাৰ বিষয়ে আমি তেখেত এই অঞ্চলৰ ৰাজ্য বা এইখিনি সময়ত আমি গম পোৱা মতে যিকোনো এই ট্ৰাকটো এফচাই গুদামৰ পৰা চাউল নি থকা অৱস্থাত কেনেকুৱা বা এই মেইন ৰোডৰ পৰা বাহিৰলৈ গিৰিলে তাত নিশ্চয় আমি তাত কেনেধৰণৰ এক্সিডেণ্টটো হ'ল তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ডিমু আৰু দীপাৰ মাজত এইখিনি অৱস্থাত এতিয়া ডিমু পুলিচ প্ৰশাসনে এইখিনি সময়ত এই গিৰা গাড়ীটো উঠাবলৈ চেষ্টা চলাই আছে। নিশ্চয় আমি তেখেতলোকৰ যিহেতু বা পুলিচ প্ৰশাসনৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেতলোকে নিশ্চয় সেই কাহিনীৰ বিষয়ে গম পাব আৰু এই কাহিনীৰ মাজত আৰু এইখিনি সময়ত গাড়ীৰ মালিক তেখেতেও উপস্থিত আছে। নিশ্চয় আমি তেখেতৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই গাড়ী কি আনিছিলে আৰু ক'লৈ লৈ গৈছিলে, নিশ্চয় কেনেকুৱা হ'ল কাহিনীটো তাৰ বিষয়ে নিশ্চয় বাইদেউৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। তেখেতে আপুনি গাড়ী মালিক বুলি কৈ গম পাইছোঁ। নিশ্চয় এই কাহিনীটো কেনেকুৱা হ'ল আৰু কিমান টাইমত হৈছিলে? মানে 12টামান বজাত ঘটনাটো হ'ল। ধেমাজি FCIৰ পৰা চাউল লৈ আহিছিলে, গাড়ী গ'লহেঁতেন পাছিঘাট। ক'ত লৈ যাবলৈ লৈ গৈ আছিলে এইটো? পাছিঘাটলৈ। কিমানমান টন লৈ গৈছিলে এইখিনি? এইটো 550 বেগ আছিলে। 550 বেগ চাউল আছিলে। আপুনি জনামতে কেনেকুৱা এক্সিডেণ্ট হ'ব পালে এইটো বিষয়ে? ড্ৰাইভাৰ অকণমান ড্ৰিংক কৰিছিলে বুলি কৈছে ৰাতিপুৱা, কিন্তু গাড়ীৰ কিবা প্ৰব্লেম নাছিলে। ড্ৰাইভাৰে অলপ প্ৰব্লেম, সি অলপ ড্ৰিংক কৰি সম্ভৱ কণ্ট্ৰলত নাহিলে নেকি, টোপনি আহিলে নেকি, কিয়ে নে এনেকুৱাই হ'ল চাগে কিবা এটা। আপুনি এতিয়া কি ক'ব এই বিষয়ে এক্সিডেণ্টৰ বিষয়ে? বহুত দুৰ্ভাগ্যময়। ময়ো মানুহজন নাছিলে আৰু মই গাড়ীখন মেইনটেইন কৰি আছিলোঁ। যেন তেনে নিমখ তেলৰ খৰচটো ওলাই আছিলে আৰু। আপুনি এইটো এনেকুৱা কিমান বছৰৰ পৰা আপুনি এই গাড়ী লৈ আপোনালোকে বিজনেছ চলাই আছিলে? নাই, মানুহজন মই আজি জুলাই 20 তাৰিখে 2 বছৰ হ'লহেঁতেন, কিন্তু হোৱাই নাছিলে। মই গাড়ী বহি আছিলে 6-7 মাহমান। মই মানুহজন ঢুকোৱাৰ পিছত গাড়ীৰ বস্তুটো ইমান মানে চলাব পৰা নাছিলোঁ। এতিয়া মানে এটিভ ডিউটি পিনে লোকেলতে মাৰক, ঘৰৰ খৰচটো ওলাব এনেকৈ বুলি ভাবি পিনে গাড়ীটো ওলাই পঠাইছিলোঁ আৰু এই অৱস্থা হ'ল আৰু। ড্ৰাইভাৰে কিমান দিনৰ পৰা আপোনালোকৰ লগত আছিলে? ড্ৰাইভাৰ গাড়ী ধৰাটো এই ড্ৰাইভাৰজনে হ'ল আজি 1 মাহ। 1 মাহ মানে নতুন ড্ৰাইভাৰ আছিলে? নতুন ড্ৰাইভাৰ আছিলে। আপুনি ড্ৰাইভাৰে ক'ৰ আছিলে? ড্ৰাইভাৰ চিলাপথাৰৰ। ঠিক আছে, ধন্যবাদ থাকিল। সেইখিনি সময়ত আমি পুলিচ প্ৰশাসনৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। তেখেতলোকে বহুত কষ্ট কৰি আছে এইখিনি সময়ত গাড়ী উঠাই নিবৰ কাৰণে। আমাৰ ডিমু প্ৰশাসনে নিশ্চয় কষ্ট কৰি আছে। ছাৰ, কেনেধৰণৰ এক্সিডেণ্টটো হ'ল বুলি ভাবে আপোনালোকে? এক্সিডেণ্টটো মানে আপোনাৰ গম পালোঁ, আপোনাৰ ধেমাজি FCIৰ পৰা চাউল আনিছিলে, আপোনাৰ পাছিঘাট গৈ আছিলে এখন পঞ্জাৱতী ট্ৰাকত। ডিমু PB আণ্ডাৰ আপোনাৰ শান্তিপুৰ জেগা বুলি কয় এইডোখৰতে। সেইপিনৰ পৰা আহি থাকোঁতে লেফ্ট চাইডে মানে গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পেলাই বাগৰি পৰে। প্ৰায় চাউল প্ৰায় 100 বেগ ওচৰা-ওচৰি লোকচান হৈছে বুলি আমি লাষ্টত গম পাইছোঁ। বাকী চাউলখিনি ঠিকেই আছে, আপোনাৰ পাছিঘাট লৈ গৈছে বেলেগ এখন ট্ৰাকত ওলাই লৈ পেলাই। আৰু এই এক্সিডেণ্টত কোনোবা কিবা বেয়াকৈ হোৱা নাই, কোনো একো হোৱা নাই? নিশ্চয় কেনেকুৱা কি অসুবিধাৰ কাৰণে এক্সিডেণ্টটো হ'ল বুলি ভাবে আপুনি? অসুবিধা এতিয়া ড্ৰাইভাৰ কোৱা মতে ষ্টেৰিং লক হ'ল বুলি কোৱা হৈছে। নিশ্চয় গাড়ীটো দেখি পেলাই আপুনি কি অনুভৱ কৰে? গাড়ীটোতো এতিয়া টানিছে, গাড়ীটো টানিলেতো গাড়ীটো বেয়া হয় অলপ। গাড়ী বিষয়লৈতো আমি ইমান নাজানো, পুৰণা গাড়ী নে নতুন গাড়ী আমি ইমান ক'ব নাজানো। ধন্যবাদ থাকিল। এইখিনি সময়ত আমি গম পালোঁ যে এক্সিডেণ্ট কেনেধৰণৰ হ'ল আৰু কিহৰ কাৰণে হৈছে। নিশ্চয় এই অঞ্চলৰ বা সকলো ৰাইজেও দেখিছে আৰু নিশ্চয় প্ৰশাসনৰ যিহেতু ছাৰহঁতে ক'লে কেনেধৰণৰ হ'ল আৰু মালিকনীজনীও আছিলে। নিশ্চয় তেখেতৰ মুখৰ পৰাও আমি কথাবোৰ গম পালোঁ। ধন্যবাদ থাকিল।